নমস্কাৰ। উপস্থিত সন্মানীয় সমবয়সীসকল তথা আলোচকসকল, মই আজি একেবাৰে সহজ বিষয় এটা আনিছোঁ আলোচনাৰ বাবে। বিষয়টো হৈছে নামঘৰীয়া উপন্যাসক গাঁৱলীয়া সমাজ জীৱনৰ ছবি। নামঘৰীয়া অতুলানন্দ গোস্বামীৰ অনবদ্য সৃষ্টি। যোগেশ দাসৰ সম্পাদনাত ওলোৱা মাহেকীয়া আলোচনী অধিনায়কত চোৱাকৈ প্ৰকাশ পোৱা নামঘৰীয়াৰ শেষচোৱা আলোচনীখনৰ প্ৰকাশ বন্ধ হোৱাৰ বাবে পাঠকৰ ওচৰ নাপালে। অথচ অধিনায়কত প্ৰকাশ পোৱা অংশখিনিৰে নামঘৰীয়াই পাঠকৰ বুকুত বাঁহ সাজিবলৈ সক্ষম হৈছিল। অসমীয়া গাঁৱলীয়া সমাজ জীৱনৰ পটভূমিত ৰচিত তথা মানৱীয় গুণেৰে সমৃদ্ধ প্ৰচাৰ বিমুখ এক সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী নামঘৰীয়াক কেন্দ্ৰ কৰি নামঘৰীয়া উপন্যাসখন ৰচিত। আৰু এই উপন্যাসখনৰ পৰিসৰ হিচাপে মই কাহিনীৰ বাক্যৰ মাজত যি গাঁৱলীয়া সমাজ জীৱনৰ পটভূমি প্ৰকাশি উঠিছে সেইখিনি আলোচনাৰ পৰিসৰত সামৰি লৈছোঁ। পদ্ধতি হিচাপে বিশ্লেষণাত্মক আৰু বৰ্ণনাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে। আৰু উৎস হিচাপে একেবাৰে নামঘৰীয়া উপন্যাসখনকে পঢ়ি যিখিনি পাইছোঁ সেই কথাখিনি ইয়াত দাঙি ধৰা হৈছে। তাৰ বাহিৰে আৰু বৰ বিশেষ গৰিয়সী প্ৰকাশিত এটি প্ৰবন্ধৰ সহায় লোৱা হৈছে। এইখিনি এতিয়া বিষয়ৰ ভিতৰলৈ সোমাব বিচাৰিছোঁ। নামঘৰীয়া প্ৰতিফলিত গাঁৱলীয়া সমাজ জীৱনৰ ছবি। অতুলানন্দ গোস্বামীৰ নামঘৰীয়া উপন্যাসক আঞ্চলিক উপন্যাসৰ শাৰীত ধৰিব পাৰি। নামোল্লেখ নথকা গাঁওখনৰ বিভিন্ন দিশ, মুখ্য চৰিত্ৰ নামঘৰীয়াকে ধৰি অন্যান্য চৰিত্ৰবোৰৰো গাঁওখনৰ সৈতে থকা সম্পৰ্ক তথা নামঘৰৰ কাম কৰাৰ আগে বা কাম কৰি অতাই নামঘৰীয়াই সাওতকৈ গৈ নৈখনত গাঁতো ধুই অহা, নামঘৰৰ সা সামগ্ৰী ধুই মেলি অনা আদি প্ৰসংগই নৈখনৰ সৈতে থকা অটুট সম্পৰ্ক প্ৰতিফলিত কৰে। উপন্যাসখনত নামঘৰীয়া, বাখৰ, সৰু গোসাঁই, হেমকান্ত, ৰুদ্ৰ, ডাক্তৰ, পখিলা আদি চৰিত্ৰ জীৱন্ত হৈ পাঠকৰ আগত ধৰা দিছে। চৰিত্ৰসমূহ গাঁৱলীয়া সমাজৰ একোটা গুৰুত্বপূৰ্ণ চৰিত্ৰ। মিলিজুলি একতাৰে বিহু ভাওনা পতা, উৎসৱ পাৰ্বণৰ আয়োজন কৰা, দণ্ড সৰিয়া আদি বিভিন্ন দিশ গাঁৱলীয়া সমাজ জীৱনৰ অংগস্বৰূপ। গ্ৰাম্য শব্দচয়ন, গাঁৱলীয়া জীৱনচৰ্যাৰ প্ৰতিফলন উপন্যাসখনৰ অন্যতম মন কৰিবলগীয়া বিষয়। তদুপৰি গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা নামঘৰৰ মজিয়াতে গণতান্ত্ৰিক পদ্ধতিত আলোচনাৰ মাধ্যমেৰে যিকোনো বিষয় বা সমস্যাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। নামঘৰত সৰু গোসাঁয়ে মৰ্যাদাপূৰ্ণ ব্যক্তি, তথাপিও নামঘৰ তথা গোটেই গাঁওখনৰে সহায়স্বৰূপ নামঘৰীয়া। গাঁওখনৰ শুভচিন্তক নামঘৰীয়াই সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশটো নখদৰ্পণত ৰাখি চলে। সহজ সৰল পূজা মানুহজনে ব্যক্তি স্বাৰ্থৰ ঊৰ্ধ, অথচ গাঁওখনৰ প্ৰতিজন ব্যক্তিৰে শুভ চিন্তা কৰে। মানৱীয় গুণেৰে ভৰপূৰ নামঘৰীয়া দূৰদৃষ্টিসম্পন্ন ব্যক্তি। সেয়ে ৰাইজে মিলি পতা বিহু সন্মিলনীখন সম্পৰ্কে নামঘৰীয়াই ৰাতি শিলৰ গোসাঁইৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে এনেদৰে: হ'লেও এটা কথা গোসাঁই, মোৰ হ'লে এটা কথাত গা চেলাইছে। বিহুখন ভাললৈকে হৈছে নে বেয়ালৈ হ'ল মই হ'লে ধৰিব পৰা নাই। বছৰেকৰ বিহুটোলৈ পিঠি দি গোটেইজাকে সন্মিলনী পাতিলে, কোনো কাৰো ঘৰলৈ নগ'ল। মোৰ নিজৰো আনকি সৰু গোসাঁইৰ ঘৰলৈকে গৈ বিহু বুলি সেৱা এটা কৰি আহিবলৈ সময় ওলাল। এনেধৰণে নামঘৰীয়াই কথাবোৰ শিলৰ গোসাঁইৰ আগত কৈছে। ইয়াৰ পিছত আচলতে নামঘৰীয়া উপন্যাসখনৰ আৰম্ভণিৰে পৰা গোটেই পটভূমিটোৱে হৈছে গ্ৰাম্য সমাজ। অসমৰ গ্ৰাম্য সমাজত নামঘৰৰ ভূমিকা অপৰিসীম। নামঘৰটো আৰু নামঘৰীয়াই গাঁওখনৰ সৰ্বৰূপে উপন্যাসখনত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। নামঘৰত নাম প্ৰসংগ, ভাগৱত পাঠ, সবাহৰ বাহিৰেও ৰাস উৎসৱ সম্পৰ্কে আলোচনা বিলোচনা হয়, ভাওনাৰ আখৰা হয় আৰু কত যে কি। নামঘৰৰ আহল বহল চোতালখনত গাঁৱৰ সকলো ধৰণৰ ৰাজহুৱা কাম হয়। মাঘৰ বিহুৰ উৰুকাৰ ভোজ, বছৰেকীয়া ৰাস উৎসৱৰ বিৰাট মেলা, নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা নেতা পালিনেতাৰ সভাকে ধৰি সকলো মেল মিটিং নামঘৰৰ চোতালতে হয়। আনকি গাঁৱৰ সহযোগত বিহু সন্মিলনখনো গাঁৱৰ ডেকাজাকৰ উদ্যমত আৰু জ্যেষ্ঠসকলৰ সহায়ত বৰ উলহ মালহকৈ উদযাপিত হয়। তদুপৰি নামঘৰৰ বৃহত্তৰ অসমীয়া সমাজৰ গণতান্ত্ৰিক
ভোজ খুৱাই তেওঁলোকৰ সন্মুখত মজিয়া তামোল পাণ ভুটিৰে আঁঠু লৈ সমস্যা দাঙি কৰি তাৰ সমাধানৰ পোষকতা কৰে অথবা কোনো বিষয়ত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'লেও নামঘৰতে ৰাইজ গোট খাই বিষয়ৰ কিবা এটা দিহা লগায়। উপন্যাসখনত বুধবৰীয়া হাতখনৰো উল্লেখ পোৱা যায়। নিত্য পূজাত দিবলৈ কেঁচা কল এঠোক আৰু ঠিক আছে। নামঘৰীয়া উপন্যাসখনত আচলতে গাঁৱলীয়া সমাজ জীৱনৰ বিভিন্ন ছবি আছে। মই আটাইবোৰ কথা লিখিছোঁ। একেবাৰে শেষত মই কেইটামান কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে অতুলানন্দ গোস্বামীৰ নামঘৰীয়া নিভাজ গাঁৱলীয়া সমাজ জীৱনৰ পটভূমিত ৰচিত এক মনোৰম উপন্যাস। দ্বিতীয়তে উপন্যাসখনৰ জৰিয়তে গাঁৱলীয়া সমাজত নামঘৰৰ ভূমিকা, গাঁৱৰ ৰাইজৰ সৈতে ইয়াৰ ওতঃপ্ৰোত সম্পৰ্কৰ স্পষ্ট ছবি এখন প্ৰতিফলিত হৈছে। তৃতীয়তে গাঁৱৰ মানুহৰ দৈনন্দিন জীৱন যাত্ৰা, হাতৰ সৈতে সম্পৰ্ক, ব্যক্তিগত বা ৰাজহুৱা উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ, মিলিজুলি একতাৰে বসবাস কৰা আদি ভিন্ন ছবি সুন্দৰকৈ প্ৰকাশি উঠিছে। একেবাৰে শেষত সময়ৰ লগে লগে গাঁৱলীয়া সমাজ জীৱনকো পৰিৱৰ্তনে চুই গৈছে। এই পৰিৱৰ্তনে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত প্ৰভাৱ বিস্তাৰ কৰে। আলোচনাৰ বিষয়টোৰ পৰা এই চাৰিটা কথাই স্পষ্ট হৈ উঠিছে। ধন্যবাদ। ধন্যবাদ ভনিতা নাথ। এতিয়া কাৰোবাৰ প্ৰশ্ন আছেনে? ইণ্টাৰেকশ্যন প্ৰশ্ন নাই বুলিয়ে ধৰিছোঁ, কাৰণ প্ৰশ্ন নথকাটো এটা পৰম্পৰাই হৈ গৈছে। গতিকে ঠিক আছে, আমি সময় নষ্ট নকৰি মোৰ বক্তব্যখিনি কওঁ। আচলতে ভাল হৈছে পেপাৰখন, কিন্তু আৰু ভাল কৰিবৰ মানে অৱকাশ আছে। হয় হয়। এতিয়া কথাটো হৈছে কি, মই দুটা কথাই পইণ্ট আউট কৰিম। প্ৰথম কথা হৈছে নামঘৰীয়া। নামঘৰীয়া নামটোৱেই এটা এক ধৰণৰ এটা ব্যাখ্যা বা এটা ডিছকোৰ্চ, এটা ক্লেইম কৰে, সি দাবী কৰে কিয় নামঘৰীয়া হ'ল, কিয় ড্ৰাইভাৰ নহ'ল, কিয় দোকানী নহ'ল, কিয় নামঘৰীয়া হ'ল। মানে মই এনেই কৈছোঁ, সেইবোৰ হয়তো মেইন কণ্টেণ্টৰ লগত কোনো সংযোগ নথকা মই টাৰ্মিনলজি ইউজ কৰিছোঁ। কিন্তু নামঘৰীয়া শব্দটোৰ এটা নিজস্ব তাৰ পটভূমি আছে। মইতো নামঘৰ এটা অসমীয়া সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অৰ্থবহ এটা মেটাফৰ হিচাপে ইয়াক অকণমান ব্যাখ্যা এটা দিলে ইয়াৰ পেপাৰখনৰ মানদণ্ডটো বহুতখিনি ওপৰলৈ গুচি গ'লে। কাৰণ তেওঁৰ নামঘৰীয়া বুলি নকয়, তেওঁৰ নামটো আছিল কি, তেওঁৰ নামটো কি আছিলে? গতিকে তেওঁৰ নামটোৱে নোহোৱা কৰি পেলাইছে লেখকে। নামঘৰীয়া নামটোত ইমান গুৰুত্ব দিছে এই তেওঁৰ ডেজিগনেশ্যনটো, উপমাটো। গতিকে তেওঁৰ নামেই নাই। গতিকে সেই নামঘৰীয়া শব্দটো এটা মেটাফৰ হিচাপে তাক এটা ডিছকোৰ্চ এটা দৰকাৰ আছিল। আৰু সি যিহেতু গোটেই অসমীয়া সমাজ জীৱনৰ কথা কোৱা হৈছে, সমাজ জীৱনৰ কথা কোৱা হোৱাৰ লগে লগে তাত নামঘৰৰ এটা বিশেষ ভূমিকা আছে। গতিকে তাত এটা বৈষ্ণৱ পৰম্পৰাৰ আমাৰ যিটো সামাজিক যিটো পটভূমি, সেই পটভূমিটোৰ লগত নামঘৰীয়াৰ তেওঁৰ আদব কাইদা, চিন্তা চৰ্চা, তেওঁৰ চাল চলন, কথা বাৰ্তা, ব্যৱহাৰ, এই গোটেইখিনি কথা তাত সোমাই পৰিছে উপন্যাসত। আৰু তেওঁ মানুহৰ প্ৰতি যিটো সদয় হয়, মালতী বুঢ়ীৰ প্ৰতি তেওঁৰ যিটো সহমৰ্মিতা, এইবোৰ এই বৈষ্ণৱ যিটো মানসিকতা, বৈষ্ণৱ যিটো পৰম্পৰা তেওঁ শিকাইছিল। গতিকে সেইকাৰণে মই ভাবোঁ নামঘৰীয়া শব্দটোৰ এটা প্ৰাৰম্ভিক এটা ব্যাখ্যা অলপমান দিলে ভাল। আৰু দ্বিতীয় কথাটো হৈছে গ্ৰাম্য জীৱনৰ কথা। কাৰণ সমাজ জীৱন বুলি কোৱাৰ লগে লগে অসমৰ মৰলেছ গ্ৰাম্য জীৱনটো বাদ দি অসমৰ সমাজ জীৱন নাই। কাৰণ অসমৰ বুলি নহয়, প্ৰায় বিশ্ব সভ্যতাতে সেইটো কথা থাকে। গাঁৱতহে
এখন চহৰৰ জন্ম হয়, এখন ৰাজ্যৰ জন্ম হয়, এখন দেশৰ জন্ম হয়, এটা জাতিৰ জন্ম হয়। গতিকে গ্ৰাম্য জীৱনটো আঁতৰি যোৱা কথাখিনি অকণমান আৰু স্পষ্টকৈ ক'ব লাগিছিল। যেনেকৈ আমাৰ নিৰ্মল প্ৰভা বৰদলৈৰ এটা কবিতা আছে নহয়, এইটো ইংলিছত আমি সেইটো পাওঁ হাৰ্ট ট্ৰেণ্ডিং বুলি, মৰ্মান্তিক বুলি কবিতা এটা। মৰ্মান্তিক কবিতাটো মানে তেওঁ যোৱাগৈ দেখিছিলোঁ এই যে এনেকৈ মানে এনেকৈ বহুত যে গুচি গ'ল, মানে ধাননিখন গুচি গ'ল, চৰাইবোৰ গুচি গ'ল, যে এই গ্ৰাম্য জীৱনটো সোণালী সোণ হেৰিয়া সেই সূৰ্যৰ সেই ৰশ্মি গুচি গ'ল। গতিকে এই যে গ্ৰাম্য জীৱন এটা গুচি গ'ল, তাৰ প্ৰতিকাৰ কি এই নভেলখনত, এই উপন্যাসখনত সেই কনচিয়াছনেছটো, সেই সজাগতাটো কেনেকৈ সৃষ্টি কৰিবলৈ তেওঁ সক্ষম হৈছে, সেই কথাটো এটা আমাক ভিতৰত, কাৰণ তেওঁ কোৱা নাই যে প্ৰতিবাদ কৰিব লাগে, কিবা কৰিব লাগে, এইবিলাক ৰাইটাৰে নকয়, কিন্তু সেই তেনেকুৱা এটা চেঞ্চ এটা, তেনেকুৱা এটা অনুভূতি আমাৰ মনত হৈছে যে নহয়, এই নামঘৰীয়াই কোৱা সেই সমাজখন দেখোন আমি দেখা নাই এতিয়া। এইটো এতিয়া এই সমস্যাটো ইংলেণ্ডত হৈছে। মই জাষ্ট 1 মিনিটত কথাখিনি কৰিম। ইংলেণ্ডত এতিয়া মানে আমাৰ উন্নয়নৰ নামত ইমানখিনি বস্তু আমি হেৰুৱাবলগীয়া হৈছে, ইংলেণ্ডতো সেই সমস্যাটো হৈছে। এতিয়া লণ্ডনত কি কৰিছে, তেওঁলোকৰ এই ডেভেলপমেণ্টটো মানে প্ৰতিকাৰ কৰাৰ কাৰণে, মানে কি ডেভেলপমেণ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণে তেওঁলোকে আন্দোলন আৰম্ভ কৰিছে। তাৰ উন্নয়নটো ইমান পৰ্যায়ত গুচি গৈছে, তেওঁলোকে কৈছে এতিয়া এটা শ্লোগান, ছেভ ভিলেজ ছেভ কালচাৰ বুলি এটা তেওঁলোকে মিছন আৰম্ভ কৰিছে, আৰু তেওঁলোকে এটা শ্লোগান দিছে, ষ্টপ আনৱান্টেড এণ্ড আননেচেচাৰী ডেভেলপমেণ্ট। গতিকে সেই ধৰণৰ কথাবোৰ আমাৰ সমাজতো এতিয়া সময় থাকোঁতে আমি কৰিব হৈছে নেকি? তেনেকুৱা যদি পেপাৰ এখনত মানে এটা স্কোপ অফ ষ্টাডি হিচাপে আমি মানে অকণমান তাৰ কিছুমান গ্লিমছেছ কিছুমান যদি আমি তাৰ অৱতাৰণা পালোহেঁতেন ন, পেপাৰখন আৰু বেছি ভাল লাগিলেহেঁতেন। নামঘৰীয়াৰ সমাজখন, নামঘৰীয়াৰ গাঁওখন আমি যে নোহোৱা হৈ গৈ আছে, গতিকে সেই বস্তুবোৰ এতিয়া সোমাই দিলে বৰ ভাল লাগিব। সেইকাৰণে মই ভাবিছোঁ এজ এ হোল পেপাৰখন যথেষ্ট ভাল হৈছে, খালি চাইটেশ্যন বহুতখিনি কম হৈছে। এখন পেপাৰ হোৱাৰ জোখাৰে যিমানখিনি ইয়াত ডকুমেণ্টেশ্যন আৰু চাইটেশ্যন লাগিছিলে, মাত্ৰ গ্ৰন্থপঞ্জীত দুটা চ'ৰ্চ আমি দেখিছোঁ। বটুলানন্দ গোস্বামীৰ তেওঁৰ নিজৰ কিতাপখনৰ প্ৰাইমাৰী চ'ৰ্চ, ছেকেণ্ডাৰী চ'ৰ্চৰ ভিতৰত ৰীতা চৌধুৰীৰ গৈৰকী, এইটো। কিন্তু দুখন অতি কমেও 13খনো ছেকেণ্ডাৰী চ'ৰ্চ লাগে এখন গৱেষণা গ্ৰন্থ। যিহেতু বেলেগ চ'ৰ্চ গ্ৰহণ কৰা নাই, সেইকাৰণে মই দিয়াও নাই। বাকী মই ভাবি আচলতে আমি যেতিয়া আলোচনা চক্ৰলৈ আহোঁ, প্ৰায় 2 মিনিট বা 3 মিনিটৰ পৰা গম পাইছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু পেপাৰখনটো ৰিটেন ফৰ্মত থাকি যাব, আৰু মানে পেপাৰখন চাইহে আমি কমেণ্ট দিম, শুনি নহয়। গতিকে পেপাৰখন আমাৰ হাতত থাকে সেইকাৰণে। আৰু ছেকেণ্ড কথাটো হৈছে কি, এইটো কথা গৱেষণাত চাব লাগে যে মই আগতেও কৈছোঁ, অলপমান নিজে কোৱাতকৈ বেলেগৰ কথাবোৰ আনি নিজৰ মন্তব্যটো শেষত দিব লাগে। বেলেগৰ তেতিয়াহে কনভিন্সমেণ্টটো আহে। সেই ডকুমেণ্টেশ্যনৰ দ্বাৰা মানুহ কনভিন্স হ'ব, নহ'লে নহয়। তাত এটা কম্পেৰেটিভ ষ্টাডি হ'ব পাৰিলেহেঁতেন, নামঘৰীয়াৰ লগত অলিভাৰ গোল্ডস্মিথৰ কিছুমান ড্ৰামাৰ লগত তুলনা কৰিব পাৰিব, বা ৱেষ্টাৰ্ণত আমি যিবিলাক পাই আছোঁ নহয়, মানে তেনেকুৱা ভিলেজ স্কুল মাষ্টাৰৰ মানে আমি প্ৰসংগ হয়তো অলপ আনিব পাৰিলোহেঁতেন। এনেকুৱা ধৰণৰ ৰেফাৰেঞ্চবোৰ পাই থাকোঁ, এইখন এটা কালাৰফুল হৈ ভাল লাগে, কৰি ভাল লাগে, আৰু ষ্টাডিটো ভাল। ঠিক আছে, দীঘলীয়া হৈ যাব। পৰৱৰ্তী সময়ত আপোনাৰ নিশ্চয় অল দ্য বেষ্ট। থেংক ইউ।